সময় আহেনে বাৰু যিজন যুৱকে আত্মীয়ৰ দহাকাৰ্য কৰিবলৈ কৈছিল সি আৰু উভতি নাহিল কলাজল নৈত ঘটিল অঘটন সঁচাকৈ কেতিয়া কোন মুহূৰ্তত আপোনজন আঁতৰি যায় ক'বই নোৱাৰি কেইটামান মুহূৰ্তৰ আগলৈকে দহাৰ কাম কৰি থকা যুৱকজন এতিয়া নিজেই খবৰ হৈ পৰিল জানিব পৰা মতে ৰাজদীপ দাস নামৰ যুৱকজনে দহাকাৰ্য সম্পন্ন কৰি নৈত গা ধুবলৈ নামি গৈছিল আৰু তাৰ পিছত নিখোজ হৈ পৰিল পুত্ৰৰ সন্ধান নাপাই হাহাকাৰ পৰিয়ালত পিতৃ মাতৃয়ে মানি ল'ব কেনেকৈ পুত্ৰ যে আৰু নাই দিগম্বৰ দাস ল'ৰাটো আমাৰ আত্মীয়ৰ তাৰমান দহা কৰিব আহিছিল দহা কৰি গা ধুই থাকোঁতে তাতে সেই সন্ধানী হৈ গ'ল তাৰ নাম আছিল ৰাজদীপ দাস সন্ধান কিমান সময় হ'ল এতিয়া 2 ঘণ্টামানেই হ'ল আপোনাৰ দহা কাৰ্য আত্মীয়ৰ দহা আছিল দহাকাৰ্যতে গা ধুব আহিছিল এতিয়ালৈকে সন্ধান পোৱা নাই সন্ধানহীন হোৱা যুৱকজন হৈছে দিগম্বৰ দাসৰ পুত্ৰ ৰাজদীপ দাস দিগম্বৰ দাস ল'ৰাটো আমাৰ আত্মীয়ৰ তাৰমান দহা কৰিব আহিছিল দহা কৰি গা ধুই থাকোঁতে তাতে সেই সন্ধানী হৈ গ'ল তাৰ নাম আছিল ৰাজদীপ দাস সন্ধান পোৱা নাই আহি পাইছে কিন্তু চাই আছে কিমান সময় হ'ল এতিয়া 2 ঘণ্টামানেই হ'ল আপোনাৰ দহা কাৰ্য আত্মীয়ৰ দহা আছিল দহাকাৰ্যতে গা ধুব আহিছিল এতিয়ালৈকে সন্ধান পোৱা নাই শুৱালকুছিৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট টাইম 8